হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই মেগী ৰেচিপি লৈ আহিছোঁ। মেগীনো মই কিদৰে বনাওঁ সেয়া আপোনালোকক আজি দেখুৱাম। এয়া মই কেৰাহীত অকণমান দিছোঁ ৰিফাইন তেল, লগতে ইয়াত মই এটা পিঁয়াজ কাটি দি দিছোঁ এনেকৈ। এইখিনি এতিয়া মই অকণমান সময় ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। লগতে 3টা কেঁচা জলকীয়া ফালি এনেকৈ দি দিছোঁ। আৰু লগতে এয়া মই কোমলীয়া বিন অকণমান কাটি দিছোঁ আৰু গাজৰ অকণমান এনেকৈ কাটি দিছোঁ। তাৰপিছত এইখিনি মই পুনৰ ভাজি আছোঁ। আপোনালোকে মন পচন্দৰ চব্জি ইয়াত ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত মই অকণমান নিমখ দিছোঁ সোৱাদৰ বাবে, লগতে অকণমান ৰঙৰ বাবে হালধি গুড়ি দিছোঁ। আৰু পুনৰ এইখিনি মই ভালকৈ ভাজি আছোঁ 2 মিনিটমান সময়। এনেদৰে ভাজি থাকিলে এইখিনি সিজি যায়। সোনকালে সিজিবৰ বাবেহে মই পুনৰ অকণমান সময় ঢাকনি দিছোঁ। আৰু তাৰ পাছত ঢাকনিখন গুচাই মই এইখিনি ভালদৰে পুনৰ ভাজি আছোঁ অকণমান সময়। আৰু তাৰ পাছত এয়া মই 1 পেকেট মেগী এনেদৰে গুড়া কৰি ইয়াত দি দিছোঁ। আপোনালোকে মেগীখিনি গুড়া নকৰি এনেকৈ দিব পাৰে, কিন্তু মই এনেকৈ দি পেলাই খাই বেছি ভাল পাওঁ বাবে দিছোঁ। আৰু ভালদৰে অকণমান সময় এনেকৈ লাৰি আছোঁ। আৰু তাৰপাছত এবাটি পানী দিছোঁ, লগতে পুনৰ অকণমান ইয়াত পানী দিছোঁ। আৰু এইখিনি মই ভালদৰে লাৰি দিছোঁ। আৰু এতিয়া এইখিনি হাই ফ্লেমত উতলিবলৈ দিম। লগতে মেগীৰ মছলা পেকেটটো ইয়াত দিছোঁ। এয়া ভালদৰে লাৰি দি পেলাই মই এইখিনি উতলিবলৈ দিছোঁ। 2 মিনিটমান সময়ৰ পিছত এই মেগীখিনি খাবৰ বাবে ৰেডি হৈয়ে যাব। এয়া প্ৰায় এইখিনি ডাঠ হৈ আহিলে আমি এনেকৈ স্কুলৰ টিফিনতো নিব পাৰোঁ আৰু ঘৰতে কেতিয়াবা ঠাণ্ডাৰ দিনত ধুনীয়াকৈ খাব পাৰোঁ। এইখিনি এতিয়া মই প্লেট এখনত নমাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ। এয়া খুব ধুনীয়া লাগিছিল খাই। আপোনালোকেও এনেদৰে মেগী তৎক্ষণাতে বনাই পেলাই খাব পাৰে বা সৰু ল'ৰা ছোৱালীকো দিব পাৰে। নিশ্চয় খাই ভাল পাব। আৰু আপোনালোকে যদি এই ৰেচিপিটো ভাল পালে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে।